হেল্ল' বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় মোহময়ী অভিনেত্ৰী মুনমী কলিতাই আনিলে এটি ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, বহুদিনৰ মূৰত মুনমী কলিতাই আনিলে এটি ভাল খবৰ। কথাটো জানি সঁচাকৈয়ে বহুত ভাল লাগিল। হয় বন্ধু-বান্ধৱীসকল, বিয়াৰ 4 বছৰৰ পিছত মুনমী কলিতাৰ জীৱনলৈ আহিল এই ভাল খবৰটি। জনপ্ৰিয় অভিনেত্ৰীগৰাকী মাজুলীৰ ফ্ৰেংকি বৰুৱাৰ সৈতে বিবাহত আবদ্ধ হৈছিল। তেওঁলোক দুয়োৱে ভ্ৰাম্যমানৰ লগত জড়িত, যিহেতু যোৱা 2 বছৰেই ভ্ৰাম্যমান বন্ধ হৈ আছে। সেয়েহে হয়তো তেওঁলোক দুয়োৱে মাক বাপেক হোৱাৰ সপোন দেখিলে। যি কি নহওক, কথাটো শুনি সঁচাকৈ আমাৰ ভাল লাগিল। বন্ধু-বান্ধৱীসকল, মুনমী কলিতাই এই কথা নিজেই জনাই ছ'চিয়েল মিডিয়াত, আৰু আজিৰ দিনটোতে পঞ্চামৃত গ্ৰহণ কৰে, অৰ্থাৎ মুনমী কলিতাই মাক হ'ব ওলাইছে আৰু 5 মাহৰ পঞ্চামৃত খাইছে আজিৰ দিনটোতেই। এনেদৰেই নিজৰ স্পেচিয়েল দিনটোৰ ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে। গতিকে মুনমী কলিতাৰ খবৰটো পাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সৰু আপডেটটো দিবৰ বাবেই ভিডিঅ'টো বনালোঁ। ভাল পালে শ্বেয়াৰ কৰিব, আৰু আমি সকলোৱে শুভেচ্ছা দিছোঁ মুনমী কলিতাক। এগৰাকী সুন্দৰ অভিনেত্ৰীৰ লগতে এগৰাকী সুন্দৰ মাক যাতে হ'ব পাৰে, তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই।